ফ্ৰেণ্ড, মই পৰি অসমীয়া পাকঘৰ। আজি মই মাংস চব একেলগে সানি মেলি ইয়াত অতিজিত বহাই দিছোঁ। ইয়াত মই দিছিলোঁ 20 মিনিট আৰু টেম্পাৰেচাৰ 195। এতিয়া 16.37 ছেকেণ্ড হৈ গৈছে। এয়া হিট হৈছে আৰু ইয়াত মই এতিয়া আৰু এটা মাত আহি থাকিব, যিহেতু এওঁ এতিয়া ঘৰৰ পৰা মিটিং চলিয়ে আছে, দেৰি হয়। সেইকাৰণে মই ভাবিছোঁ মই যিহেতু ৰেডি কৰি আছোঁ আপোনালোকক দেখাই দিওঁ অকণমান, একদম সৰুকৈ মানে ভিডিঅ'টো। বেলেগ একো নাই, মই মেৰিনেট কৰি থৈছিলোঁ ইয়াতে তেল মছলা চব দি পিনি, আৰু মই কেপচিকামো তলত দিছোঁ দেই। মই কেতিয়াবা দেখাম বাৰু কেনেকৈ বনাওঁ। মিঠাতেল দিছোঁ, পিঁয়াজ নহৰু পেষ্ট এটা বনাই দিছোঁ, কেপচিকামখিনি তলত দিছোঁ, তাৰপৰা আদা নহৰু লগত সানি পিনি গোটেইখিনি দিছোঁ, হালধি দিছোঁ, নিমখ দিছোঁ, অকণমান মিট মছলা দি দিছোঁ, তেনেকৈ আৰু চব দি মেলি এতিয়া ইয়াত মই বহাই দিছোঁ। আৰু হৈ যাব, বেছি দেৰি নালাগে ইয়াত হওঁতে। আৰু খাবলৈও কেনেকুৱা হয় ক'ম বাৰু, ভালেই হ'ব চাগে, বেয়াটো হ'ব নালাগে, ইয়াততো ভালেই হয়। আৰু আপোনালোকে কেনেকুৱা আছে জনাবচোন। মই বাৰু বৰ্তমান ভালে আছোঁ। মাজতে চকুত অলপ আজিনা উঠিছিলে, ভাল হ'ল, ডক্তৰক দেখুওৱা হ'ল, চকুত লোৱা দৰৱ দিয়া হ'ল, ভাল পালোঁ বাৰু। আৰু মোৰ চেনেলটোত নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, তেতিয়াহে মোৰ নটিফিকেশ্যনত মই দিয়াবিলাক আপোনালোকে পাই থাকিব। আৰু ইমানেই গৰম নহয়, আৰু এতিয়া মই আটা সানিয়ে থৈছোঁ, তাকে খাম। আৰু সেইখিনি হ'লে মই আপোনালোকক দেখাম বাৰু কেনেকুৱা হয়। ফটো এখন তুলি হ'লেও আপোনালোকক দেখাম। মই চাই থাকিব মোৰ ভিডিঅ'টো। এয়া মোৰ মাংস হৈ গ'ল, কেপচিকাম দিয়া, আৰু এয়া লগত শুকান ৰুটি আৰু মাংস, কেপচিকাম, পিঁয়াজ দিয়া। কেতিয়াবা মই দেখাম বাৰু ৰেচিপিটো আপোনালোকক, একদম সহজ, চব একেলগে অতিজিত দি দিলেই হৈ যায়। ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলো ভালে থাকিব। ঠিক আছে, বাই বাই ফ্ৰেণ্ডছ, আজিলৈ আহোঁ।